কি হ'ল কিয় মাতিছিলা এইজনী কোন যোৱাকালি যে মই তোমাক ফোন কৰিছিলোঁ তুমিতো অফিচত যোৱা বুলি কৈছিলা কিন্তু তুমি এইজনী কোন ছোৱালীৰ লগত ফুৰিব গৈছিলা এতিয়া কিয় মনে মনে আছা উত্তৰ দিয়া মোক এইজনী মোৰ দেউতাৰ বান্ধৱীৰ ছোৱালী আৰু তাইক ফুৰাবলৈ নিব লগা হ'ল সেইবাবেহে গৈছিলোঁ যদি তোমাৰ দেউতাৰ বান্ধৱীৰে ছোৱালী হয় তেনেহ'লে কিয় মোক মিছাকৈ কৈছিলা অফিচলৈ যোৱা বুলি ইমান দিনে তোমাৰ কথা মই শুনিহে আছিলোঁ কিন্তু আজি তুমি যিটো কৰিলা মই বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ অনামিকা তুমি মোক বিশ্বাস কৰা এইজনী মোৰ হ'ব কিছু হ'ব মই আৰু তোমাৰ একো কথাকে শুনিব নিবিচাৰোঁ ইমান দিনে মই তোমাক বহুত বিশ্বাস কৰিলোঁ আৰু নকৰোঁ আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্ক ইয়াতে শেষ গুড বাই অনামিকা কি হৈছে তোৰ কিশোৰ আৰু মোৰ ব্ৰেকআপ হ'ল নহয় কি কিশোৰ আৰু তোৰ আকৌ ব্ৰেকআপ হ'ল আৰে ইয়াত মন বেয়া কৰিবলগীয়া কি হ'ল এইটোতো তহঁতৰ মাজত সদায় হয় নহয় অ' এইবাৰ আমাৰ সঁচাকৈ ব্ৰেকআপ হ'ল আজি আমাৰ এসপ্তাহে হ'ল ফোন মেছেজ একোৱে কৰা নাই ঐ নহ'লে তই এটা কাম কৰ কিশোৰক পাহৰিবলৈ চেষ্টা কৰ নোৱাৰো অ' তাক পাহৰিব আনকি মোৰ মোবাইলৰ পৰা তাৰ ফটো মেছেজ চববোৰ ডিলিট কৰিছোঁ ঐ এটা কথা মনত আছেনে তোৰ কি আমাৰ লগত যে একেলগে পঢ়িছিল ধনজিত অ' ধনজিত মনত পৰিছে মোৰ পিছত যে পাগল আছিলে মোৰ পিছে পিছে যে ঘূৰি ফুৰিছিলে সি কেইদিনমান আগত মই ধনজিতক লগ পাইছিলোঁ সি চাগে তোক এতিয়াও ভাল পায় যদি তই বিচাৰ মই তহঁতক কথা বতৰাই দিব পাৰিম নাই অ' নালাগে এতিয়া মোৰ কাকো ভাল পাব মন নাই যদি তই কিশোৰক সঁচাকৈয়ে পাহৰিবলৈ বিচৰা তেন্তে তই ধনজিতৰ লগত কথা পাতিব পাৰা ধনজিতৰ নাম্বাৰটো মোৰ তাত আছে তোক লাগিলে মই দিব পাৰিম নাই অ' নালাগে একো নাই এবাৰ তই কথা পাতি চাচোন তাৰ লগত ঠিক আছে তেনেহ'লে তাৰ নাম্বাৰটো মোক দিবা ব'ল এতিয়া যাওঁ নহ'লে দেৰি হ'ব ব'লা হেল্ল' মই ধনজিতে কৈছোঁ চিনি পাইছেনে মোক অঁ মই তোমাক চিনি পাইছোঁ অঁ কি খবৰ তোমাৰ অঁ মই ভালে আছোঁ দিয়া তুমি ভালে আছানে অঁ মোৰো ভালেই দিয়া বাকী ভাত খালা তুমি ভাত খালোঁ দিয়া আচ্ছা তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিল কি কথা কোৱাচোন বাট ইয়াতে ক'ব নোৱাৰিম বাৰু অঁ ইয়াতে ক'ব নোৱাৰি নেকি তুমি মোক লগ দিবা তেতিয়া ক'ম অঁ ঠিক আছে আমি যে কলেজ খোলোতে গৈছিলোঁ তাতে লগ দিবা হ'ব দিয়া তুমি আবেলি 3টামান বজাত পোৱাকৈ আহিবা ঠিক আছে তেনেহ'লে মই যাম দিয়া হ'ব দিয়া এতিয়া ৰাখিছোঁ অঁ ঠিক আছে হ'ব দিয়া তেনেহ'লে আজি ইমান দিনৰ মূৰত তোমাৰ এনে কি কথা থাকিল যে তুমি মোক এনেকৈ লগ কৰিবলৈ মাতিলা অনামিকা তোমাক কি পৰিয়ে একোৱে কোৱা নাই নেকি পৰিয়া কৈছে কিন্তু মই তোমাৰ মুখৰ পৰা শুনিব বিচাৰোঁ মানে ধনজিত তুমি আগৰ দৰে মোক এতিয়াও ভাল পোৱা নে তোমাৰ কিবা সন্দেহ আছে নেকি চোৱা অনামিকা মই তোমাক আগতেও কৈছিলোঁ আৰু এতিয়াও কওঁ মোৰ জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা এজনী ছোৱালীক ভাল লাগিছিল
আৰু সেইজনী হ'লা তুমি। আৰু তুমি মোক ভাল পোৱা নোপোৱা সেইটো তোমাৰ কথা, কিন্তু মই তোমাক আগতেও ভাল পাইছিলোঁ আৰু এতিয়াও পাওঁ। তুমি মোৰ জীৱনত মোৰ লগত সুখে দুখে প্ৰতিটো সময়তে থাকিম বুলি সঁহাৰি জনাবানে অনামিকা? অ' ধনজিত, ধনজিত, কি খবৰ তোৰ? অ' তই বহ। আছোঁ দে আৰু ভালে কিবা কৰি। হৈ, সেইদিনা তই কাৰ লগত কথা পাতি আছিলি? সেইদিনা কলেজত যে একেলগে পঢ়িছিলোঁ অনামিকা, তাই মই ৰিলেশ্যনশ্বিপত আহিলোঁ নহয়, তাকে কথা পাতি আছিলোঁ। সেই তাইৰ চৰিত্ৰটো একদম বেয়া হয়। সেই তাই কেইদিনমান আগত কিছু নামৰ ল'ৰাজনৰ লগত বেকআপ হৈছিল। তই একো নজনাকৈ এইবোৰ কথা মোৰ আগত নকবি। আৰু তই লাজ নাপাৱ নেকি এনেকৈ যে আনৰ বদনাম কৰি ফুৰ? এতিয়া তই একো বুজি নাপাবি। মোৰ কথা যদি শুন, তই তাইক বাদ দে, নহ'লে তোৰ জীৱন ধ্বংস হৈ যাব। তই কি মোক এইবিলাক জ্ঞান দিব আহিছ নেকি? যদি আহিছ এতিয়াই ভালে ভালে যা ইয়াৰ পৰা। তোক বুজোৱা আৰু কুকুৰাই শুকান বালি মুঠে একে কথা, মই যাওঁ। হেল্ল', কোনে কৈছা? মই কিশোৰে কৈছোঁ। ভালে আছা তুমি? তুমি আজি 6 মাহ পিছত কিয় কল কৰিছা? ফোন ৰাখ এতিয়া, তোমাৰ লগত মোৰ কথা পাতিব মন নাই। প্লিজ ফোন নাকাটিবা। এবাৰ মোৰ কথা শুনা। ঐ চা, ময়ে গৰু গাধ মহামূৰ্খ। হ'ব, এতিয়া কিয় ফোন কৰিছা সেইটো কোৱা। ঐ তুমি মোক এৰি থৈ নাযাবি না। তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। প্লিজ তুমি মোক এৰি নাযাবা, নহ'লে মই মৰি যাম। তুমি পাগল হ'লা নেকি? আজি 6 মাহে হ'ল ধনজিত আৰু মই ৰিলেশ্যনশ্বিপত অহা, আৰু 2 মাহ পিছত আমাৰ বিয়া হ'ব। মই সেইবোৰ একো নাজানো। তুমি মোক এবাৰ লগ কৰা, মই জানো সকলো ঠিক হৈ যাব। কোনো দৰকাৰ নাই, এতিয়া হ'ব দিয়া, ফোন ৰাখা। হেল্ল', চা, ফোন নাকাটিবি। মোক আজি এবাৰ লগ কৰ প্লিজ। না নকবি, নহ'লে মই কিবা কৰি দিম। তুমি মোক এবাৰ লগ কৰ। তুমি কি পাগলামি কৰি আছা কৰিমেই, 1000 বাৰ কৰিম। মোৰ ভুল হৈছিল, মই মানি লৈছোঁ। লাগিলে মই তোমাৰ ভৰিত ধৰিছোঁ। প্লিজ অনামিকা, তুমি মোক এৰি নাযাবা। মই তোমাৰ অবিহনে জীয়াই থকাৰ কল্পনাও কৰিব নোৱাৰোঁ। হ'ব দিয়া, মই এবাৰ ভাবি চাম। যদি এইটো ভুলে তুমি আকৌ কৰা, মই কিন্তু তোমাক কেতিয়াও ক্ষমা নকৰিম। হ'ব গোসানী, এইটো ভুল আৰু মই কেতিয়াও নকৰিম। হেল্ল' অনামিকা, কি হৈছে তোমাৰ? আজি কেইদিনমানৰ পৰা না তুমি মোক কল কৰিছা, না মেছেজৰ ৰিপ্লাই কৰিছা। আচলতে তোমাৰ হৈছে কি? তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে, তুমি আজি মোক আবেলি লগ কৰিবাচোন। অনামিকা, আচলতে তোমাৰ হৈছে কি সেইটো কোৱা। সেইবিলাক বহুত কথা, মই তোমাক লগ পালে ক'ম। আৰু শুনাচোন অনামিকা, অনামিকা। অনামিকা, আজি এমাহ ধৰি তোমাৰ হৈছে কি? না তুমি মোক মেছেজৰ ৰিপ্লাই কৰিছা, না মোক ফোন কৰিছা, আনকি মই ফোন কৰিলেও তোমাক বিজিয়ে পাওঁ। আচলতে তোমাৰ হৈ আছে কি? ধনজিত, কিশোৰ আৰু মই আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ। সি নিজৰ ভুলবোৰ বুজি পাইছে, সেইবাবে মই সিয়াৰ লগত আকৌ ৰিলেশ্যনশ্বিপত আহিলোঁ। তুমি মোক ক্ষমা কৰি দিবা, তোমাৰ প্ৰতিটো সুখে দুখে তোমাৰ লগত মই থাকিব নোৱাৰিলোঁ। যদি পাৰা তুমি মোক ক্ষমা কৰি দিবা। আজিৰ পৰা তোমাৰ আৰু মোৰ সম্পৰ্ক ইয়াতে শেষ। আমাৰ মাজত যি আছিল সেইটো এটা বেয়া সপোন বুলি ভাবি তুমি সকলোবোৰ পাহৰি যোৱা। অনামিকা শুনা, তোমাক জোৰ কৰি ভাল পোৱা বা ধৰি ৰখাৰ অধিকাৰ মোৰ নাই। আৰু এটা কথা কি জানানে অনামিকা, এবাৰ ভাঙি যোৱা বিশ্বাস আৰু কেতিয়াও ঘূৰি নাহে। আৰু সময় এদিন সকলোৰে আহে। আজি তোমাৰ আহিছে,
আৰু এদিন মোৰো আহিব। নাই, নহ'ব। মই তাইৰ অবিহনে জীয়াই থাকিব নোৱাৰোঁ। মই মৰি যাওঁ। মই মৰি যাওঁ। ঐটো ধনজিত দেখোন, কি হৈছে তাৰ? ধনজিত! মৰি যাম। মই নোৱাৰোঁ তাইৰ অবিহনে জীয়াই থাকিব। মই মৰি যাম। ঐ পাগল হলি নেকি তই? কি হৈছে তোৰ? ঐ কি হৈছে তোৰ? ক না। এতিয়া ক কি হৈছে তোৰ? মই তাইক বহুত ভাল পাইছিলোঁ। তাই এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলোঁ। তাই মোক আজি কৈছে তাই হেনো মোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰে। কিশোৰ হেনো তাইৰ জীৱনত আকৌ ঘূৰি আহিছে। এতিয়া মই কি কৰোঁ ক না। মই জানিছিলোঁ তাইৰ চৰিত্ৰ বেয়া বুলি। বাদ দে ভাই, আজিকালি ছোৱালীবোৰ এনেকুৱাই। যেতিয়া প্ৰয়োজন হ'ব তেতিয়া তোক ব্যৱহাৰ কৰিব, আৰু যেতিয়াই প্ৰয়োজন শেষ হ'ব তেতিয়াই তোক দলিয়াই দিব। এইবোৰ কৰাৰ আগত ভাবিছিলি নে তোৰ কিবা এটা হ'লে মা দেউতাৰ কি অৱস্থা হ'ল হয়? এইবোৰ চিন্তা ভাৱনা বাদ দে ভাই, আজিৰ পৰা তোৰ নতুন জীৱন আৰম্ভ কৰ। বাদ দে ভাই, এতিয়া যাওঁ ব'ল, আৰু এইবোৰ কথা কেতিয়াও মনলৈ নানিবি।